নমস্কাৰ কি খবৰ আশা কৰো আপোনালোক যেন ভালে কুশলে আছে সো ফ্ৰেন্ডস আজি এটা নতুন টপিক লৈ আহিছো এটা ভাল ডিসকাশনৰ কাৰণে আৰু যেটো টপিকৰ ওপৰত আজি আমি ডিসকাস কৰিম টপিকটো বহুত নতুন নহয় এটো পুৰণা টপিক আৰু এটোৰ ওপৰত আমি সদায় কথা পাতি থাকো সদায় আমি ব্যৱহাৰ কৰি থাকো কিন্তু এই শব্দটো মানে যেটো টপিক যাৰ ওপৰত আজি ডিসকাশন কৰিম যেটো শব্দ এই শব্দটো আমি কি হিচাপে কি ধৰণে কেনেকে কোড কি ব্যৱহাৰ কৰিব লাগে আৰু এই শব্দটোৰ যেটো দৃষ্টিভংগী সেই বস্তুবিলাকৰ ওপৰত আজি অকমান দৃষ্টিকোণ কৰিবলৈ মই যত্ন কৰিম আশা কৰো আপোনালোক মোৰ ভিডিওটো চাই ভাল পাব আৰু আমি কিছুমান বস্তু ইজনে হিজনৰ লগত আমি শেয়াৰ কৰিব পাৰিম হেহে মোৰ কমেন্ট বক্সত কেতিয়াও কমেন্ট কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকে প্ৰশ্ন সুধিলেহে মই উত্তৰ দিব পাৰিম ওকে ফ্ৰেন্ডস So আজি যেটো টপিক লৈ আহিছো টপিকটো হৈছে অ্যাটিটিউড যে আমি এই শব্দটো প্ৰায় ব্যৱহাৰ কৰো তাৰ অ্যাটিটিউড সা আমাৰ লগত নিমিলে এই বস্তুটো মোৰ লগত নিমিলে সেই বস্তুটো মোৰ লগত নিমিলে ইহতৰ লগত মই থাকিব নোৱাৰো তো এই বিলাক যেটো আমাৰ সোৱাৰ এটা দৃষ্টিভংগী এটোই হৈছে অ্যাটিটিউড একচুয়ালি অ্যাটিটিউডটো কোনো নেগেটিভ শব্দ নহয় কিন্তু ইয়াক আমি যি হিচাপে ব্যৱহাৰ কৰো যি ধৰণে ব্যৱহাৰ কৰো সঠিকভাৱে ব্যৱহাৰ নকৰো কাৰণে এই শব্দটো কি হয় এটা নেগেটিভ ডাইৰেকশনত গুছি গৈছে মানে আমি কোন আমাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতে এ তাৰ লেভেল সা তাৰ অ্যাটিটিউড সা এই আমাৰ লগত নিমিলে হে পৰিয়ালটো আমাৰ লগত নিমিলে হিহঁতৰ অ্যাটিটিউড বহুত হাই একচুয়ালি অ্যাটিটিউডে কাকো জাতি ভেদ বিভাদ এবিলাক নকৰে অ্যাটিটিউড কেতিয়াও ইজনৰ আৰু সিজনৰ মাজত পাৰ্থক্য নকৰে কিন্তু আমি যেহেতু সঠিক এই শব্দটো ব্যৱহাৰ কৰিব নোৱাৰো বা নখুজো বা নেজানো হেতু কাৰণে কি হয় আমি এই শব্দটোক এটা নেগেটিভ ডাইৰেকশনত লৈ যাও যাৰ ফলত এটা বেলেগ ধৰণৰ আইডেন্টিটি সৃষ্টি হয় কিন্তু অ্যাটিটিউড এটা পজিটিভ শব্দ তাক যদি আমি সঠিকভাৱে ভালকৈ যদি ব্যৱহাৰ কৰিব পাৰো তে সেই শব্দটোৱে বহুত ধুনিয়াকে এজন মানুহক বহুত আগুৱাই নিব পাৰে এখন অৰ্গেনাইজেচনক বহুত আগুৱাই নিব পাৰে সো অ্যাটিটিউড মানে কি প্ৰথম প্ৰশ্ন যে অ্যাটিটিউড মানে কি একচুয়ালি অ্যাটিটিউড হৈছে যে আমি এটা পাৰ্টিকুলাৰ বস্তু বা এজন পাৰ্টিকুলাৰ মানুহক সোৱাৰ আমাৰ যেটো দৃষ্টিভংগী বেলেগ একো নহয় এটো আমাৰ দৃষ্টিভংগী যে সেই মানুহজন বা সেই বস্তুটো মোৰ লগত কেনেকে খাপ খাব মোৰ চিন্তা ধাৰাৰ লগত কেনেকে খাপ খাব মোৰ লগত কেনেকে কম্পেটিবিলিটি ফৰ্মেশন হ'ব হেতুৱে হৈছে অ্যাটিটিউড বাকি একো নহয় সো অ্যাটিটিউড কোনো নেগেটিভ শব্দ নহয় মই আকৌ এবাৰ কৈছো এটো এটা পজিটিভ শব্দ হয় তাক যদি আমি পজিটিভ ধৰণে যদি ইমপ্লিমেন্ট কৰিব বিচাৰো নহয় তেতিয়া হলে আমাৰ মাজত কি হ'ব এটা নতুন ৰিভলিউশন হয় যেনে ধৰক আমাৰ স্কিল আৰু আমাৰ নলেজৰ মাজত যেটো বস্তু বন্ডিং কৰি থাকে ন হেতুৱে হৈছে অ্যাটিটিউড যে মই কাম এটা জানো কামটোৰ প্ৰতি মোৰ নলেজ মানে মোৰ জ্ঞান আছে আৰু কামটো কেনেকৈ কৰিব লাগে কেনেকৈ সৰ্ট আউট কৰিব লাগে হেতু মই জানো আৰু যেতিয়া মই আগবাঢ়ি যাম না সেই কামটো কৰিবলৈ হেতু হৈছে অ্যাটিটিউড এজন বয়সস্থ মানুহ এজন মোতকে কম বয়সৰ মানুহ এই দুটা জেনাৰেশনৰ মাজত মই যেটো ধৰণৰ এটা বন্ডিং কৰিম যৰ পৰা এটা পজিটিভ ভাইব্ৰেচন পজিটিভ এনাৰ্জি সিক্ৰেশন হয় হেতু হৈছে অ্যাটিটিউড মোৰ কাম কেনেকৈ মই নিয়াৰিকে কোন সময়ত কি হিচাপে মানে কাল পাত্ৰ স্থান চাই পেলাই কি হিচাপে কেনেকে কোড কি কৰিব লাগে হেতু হৈছে অ্যাটিটিউড মই যাতে লেথাৰ্জিক নহও মই যাতে লেজি নহও এলেহুৱা নহও সোনকালে ৰাতিপুৱা শুই উঠি মই অকমান কসৰত কৰি মানে শৰীৰ চৰ্চা কৰি বা এক্সাৰসাইজ কৰি সঠিক সময়ত মোৰ এখন ৰুটিন ফলো কৰি যেতে মই আগবাঢ়ি যাম হেতু হৈছে অ্যাটিটিউড সো অ্যাটিটিউড কোনো বেয়া নহয় আৰু অ্যাটিটিউডে এজন মানুহৰ যেটো বৈশিষ্ট্য means characteristics যেটো ফিচাৰ হেতু উদঙাই দিয়ে মানে এজন মানুহৰ পাৰ্সোনালিটি টু দেখুৱায় মই মোৰ যেটো পৰিচয় মানে মোৰ আইডেন্টিটি হে আইডেন্টিটিৱে হৈছে মোৰ অ্যাটিটিউড একচুয়ালি অ্যাটিটিউডত দুটা বস্তু থাকে মোৰ আইডেন্টিটি মানে মোৰ পৰিচয়টো আৰু মোৰ পাৰ্সোনালিটিটো যি হিচাপে মই মোক এই সমাজখনত বা এই পৰিবেশত যি হিচাপে মই মোক ৰিপ্ৰেজেন্ট কৰাম যি হিচাপে আনজন ব্যক্তিৰ ওচৰত মই মোক নিজকে মই দেখুৱাম হেতু হৈছে মোৰ অ্যাটিটিউড সো অ্যাটিটিউড ইজ এভৰিথিং মানে মোৰ আইডেন্টিটি কেতিয়াও পাহৰি নাযাব এই বস্তুটো যে মই ইজনৰ লগতহে ভালকে ব্যৱহাৰ কৰিম সিজনৰ লগত কিন্তু নকৰো নো 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 হেই ভুল কাম কেতিয়াও নকৰিব
আপুনি সদায় জানিব লাগিব যে কাল পাত্ৰ স্থান মানে মানুহ চাই কি হিচাপে কেনেকে কোন সময়ত কি ধৰণে আপুনি বক্তব্য কৰিব কি ধৰণে আপুনি নিজকে প্ৰকাশ কৰিব সেইটো হৈছে অ্যাটিটিউড সো ফ্ৰেণ্ডছ মই জাস্ট এটা সৰু উদাহৰণ আপোনাক দিব বিচাৰো সিংহ ৰাইট সিংহটো কোনো লাৰ্জেষ্ট এনিমেল নহয় বা কোনো টলেষ্ট এনিমেল নহয় মানে নহয় কিন্তু সিংহ কি হৈছে বনৰ ৰজা সিংহই যেতিয়া গুজৰ মাৰিব আন যিখিনি পহু পক্ষী চৰাই চিৰিকটি আছে সিংহটো ফালৰি কাটি যাব হয়নে যেতিয়া সিংহই খুজকাৰে আৰু যেনেকে ধৰণে শিকাৰ কৰে ইট ইজ স্কিল সিংহৰ দ্যাট ইজ দ্য অ্যাটিটিউড কাৰো ওপৰত ডিপেন্ডেন্ট নহয় নিজৰ কাম নিজে ধুনীয়াকৈ কৰে হয়নে নহয় সিংহৰ কথা এটা মানে যেতিয়া কথাখিনি ক'লো তেতিয়া মোৰ আৰু এটা ষ্টৰী মনত পৰিছে আমি আগতে সৰুতে পঢ়িছিলো সিংহ আৰু নিগনিৰ মাজত এটা ষ্টৰী এটা শিকাৰী আছিলে যেতিয়া ফান পাতে তাতে সিংহটো ফসে মানে জালত সিংহটো ফসি যায় তাৰ পৰা ওলাব নোৱাৰে চিঞৰ বাখৰ কৰি থাকে একদম ভাগৰত ইফাল হিফাল মানে কি পৰি যায় আৰু মাটিত ধুনীয়া পৰি যায় কিন্তু যেতিয়া ওলাব নোৱাৰে ঠিক সেইখিনি সময়ত মানে নিগনি এটা তাৰ পৰা পাৰ হৈ যাব বিচাৰিছিলে যেতিয়া নিগনিটোক দেখে সিংহটো তাক খামুচ মাৰি ধৰে তেতিয়া নিগনিটোৱে কয় যে হে বনৰ ৰজা মোক নেখাব মই আপোনাক ইয়াৰ পৰা মুক্ত কৰি দিম তেতিয়া বনৰ ৰজা মানে সিংহ প্ৰমিস কৰে ঠিক আছে মই তোক নেখাও কিন্তু তই মোক ইয়াৰ পৰা মুক্ত কৰি দে ঠিক তেনেকে নিগনিয়ে গোটেই জালখন কাটি সিংহৰ মানে বনৰ ৰজা সিংহক তাৰ পৰা মুক্ত কৰি দিয়ে ৰাইট যেতিয়া তাৰ পৰা ওলাল সিংহও নিজৰ কথা ৰাখিলে যে হয় মই তোক নেমাৰো বা তোক মই নেখাও যেহেতু মোক মুক্ত কৰি দিলি আৰু তই যেতিয়া বিপদত পৰিবি মই আহিম তেতিয়া তোক মুক্ত কৰিবলৈ সো ইটস এ ডিপেন্ডেবল থিংস এটা প্ৰপাৰ কমিউনিকেশ্যন হয় যেটো প্ৰমিস কৰিছে যে ইয়েস আই উইল ডু যেটো মই এটা শব্দ দিছো মই এটা বাক্য দিছো মই এষাৰ কথা দিছো সো মই কথা ৰাখিব জানো দ্যাট ইজ কল্ড অ্যাটিটিউড আৰু এটা দৃষ্টিভংগীৰ ফালে যদি আমি চাওঁ অ্যাটিটিউড হৈছে যে ইজনে সিজনক প্ৰতি আমি কেনেকৈ সন্মান জনাব পাৰো ৰেসপেক্ট কৰিব পাৰো দ্যাট ইজ অলসো অ্যাটিটিউড বুজি পালে সো ফ্ৰেণ্ডছ অ্যাটিটিউড কোনো বেয়া বস্তু নহয় ই কাকো ভেদভাৱ নকৰে ই কাকো ইফালে সিফালে বিশৃংখলতা সৃষ্টি নকৰে সো অ্যাটিটিউডটো কেতিয়াও আপোনালোকে নেগেটিভ শব্দ হিচাপে ব্যৱহাৰ নকৰিব ই এটা পজিটিভ শব্দ ইয়াক পজিটিভ হৈ ৰাখিব দিয়ক attitude to maintain your health attitude to maintain your wealth যেতিয়া হেলদি আৰু ওয়েলদি হৈ থাকিব তেতিয়া সব বস্তু ভাল হৈ থাকে মানে নহয় আৰু সেই হেলদি আৰু ওয়েলদি হবৰ কাৰণে কিন্তু আমাক ৰাইট এটিটিউড লাগে ৰং নহয় ৰাইট সো ফ্ৰেণ্ডছ আজিলৈ ইমানে আশা কৰো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিব বুলি পেলাই সো মোৰ কমেন্ট সেকশনত কেতিয়াও আপোনালোকে কমেন্টস বা আপোনালোকৰ অপিনিয়ন ভিউ বিলাক দিবলৈ নাপাহৰিব আপোনালোকে কিবা খুদিব বিচাৰে প্লিজ মোক খুদিব যিমানখিনি পাৰো মই সৰ্ট আউট কৰিবলৈ চেষ্টা কৰিম আৰু এনেদৰে মোৰ ভিডিওবোৰ চাই থাকিব আহিব লগা দিনত আৰু বেলেগ ভিডিও লৈ আহিম তেতিয়ালৈকে নমস্কাৰ